এইবাৰ কি হৈছে জানো, বিষটো বেছি হৈছে, ডেটটো খেলি মেলি হ'ল। ইমানকে বিচাৰি ফুৰিছো তোমাক, তুমি ইয়াত বহি আছাহি যে? কি হ'ল, কিবা হ'ল নেকি? নাই একো হোৱা নাই। তুমি ক'লে নহ'ব নহয়, কিবা এটাতো হৈছে তোমাৰ। কোৱাচোন, খুলি কোৱা। মাইকী মানুহৰ প্ৰব্লেম, তুমি বুজি নাপাবা। কি ক'লা? মাইকী মানুহৰ প্ৰব্লেম? আজিকালি মাইকী মানুহ মতা মানুহ বুলি একো নাই। প্ৰব্লেমবোৰ ডাঙৰ হোৱাৰ আগতে খুলুচা মাৰি শ্বেয়াৰ কৰাটো ভাল। আৰু আজিকালি সকলোৰে চিকিৎসাটো আছেই। সেইটো বাৰু হয়। এতিয়া দেৰি কৰিব নালাগে, আহা মোৰ লগত এফালে। ছাৰে যিখিনি কয়, যিখিনি সদায় ভালদৰে কৈ দিবা, তেতিয়াহে মানে গোটেইখিনি খুলুচা হ'ব কথাখিনি। মহিলাৰ স্বাস্থ্য কেৱল প্ৰেগনেঞ্চিতে সীমাবদ্ধ নহয়, ইয়াৰ গুৰুত্ব গোটেই জীৱনজোৰা প্ৰয়োজন। সেয়ে ডক্টৰ হীৰেণ গগৈ ছাৰক কনচাল্ট কৰাটো এক বিশ্বাসযোগ্য খোজ। অনিয়মীয়া মেনষ্ট্ৰুৱেল, অতিপাত বিষ, PCOS, হৰমনেল সম্পৰ্কীয় বিষয়, সুৰক্ষিত ডেলিভাৰী। লগতে যেতিয়া বিবাহৰ পিছত স্বাভাৱিক গৰ্ভধাৰণ কঠিন হৈ পৰে, তেতিয়া ডক্টৰ হীৰেণ গগৈ IVF চেণ্টাৰে আগবঢ়ায় সঠিক আৰু উন্নত চিকিৎসা। বিগত 10 বছৰ বৃহৎ সফলতা আৰু অভিজ্ঞ ষ্টাফৰ সৈতে। অধিক জানিবলৈ স্ক্ৰীণত দিয়া নম্বৰত আজিয়ে যোগাযোগ কৰক।